এলায়েন্সত আমাৰ বিটিচি ইলেকশ্যনটো হ'ব মানে আমি খেলিম এছজিপি বিজেপি আৰু বিপিএফ মিলাই পেলাই আমি খেলিম। স্যার সিট শেয়ারিং হ'ব বিচাৰে তিনিটা দলৰ মাজত শেয়াৰিং আমি আলোচনা কৰিছে এছজিপিকো দিম আমি বিজেপিকো আমি দিম আৰু বিপিএফ। স্যার ইউপিপিএলে কৈ আছে যে মানে বিপিএফ আৰু ইউপিপিএলৰ মাজত এইবাৰ মিলা মিছা হ'ব পাৰে। মিলা মিছা এনেকুৱা আমি প্ৰপ'জাল দিছোঁ, প্ৰপ'জাল নহয় আমাৰ তৰফৰ পৰা আমি কৈছোঁ যে পাৰ্টি একটাই হ'ব লাগে, পাৰ্টি একটা হ'ব লাগে, চবেই বিচাৰি আছে। পাৰ্টি একটা হ'লে মানে ইউপিপিএলৰ যিখিনি 7জন MCLA আছে চব আহি যাব, বাকী বাক্সা আৰু ওদালগুৰিত আমি আৰু এডজাষ্ট কৰিব পাৰিম, কিন্তু পাৰ্টি একটাই হ'ব লাগে। মই সেইখিনি প্ৰপ'জাল দি আছোঁ, কিন্তু ইহঁতৰ পৰা এনে কৈ আছে যে আমি এনেকুৱা পাৰ্টি এক হোৱাটো এতিয়া সম্ভৱ নহয়, আমি চিট শ্বেয়াৰিঙত থাকিম, চিট এইফালে কৰিম। এনেকুৱা হ'লেতো আকৌ যিটো গণ্ডগোল হৈছে সেইটো নিচিনা গণ্ডগোল হ'ব। মইতো পাৰোঁ চিট শ্বেয়াৰ কৰিবলৈ, কিন্তু আপোনালোকৰ পাৰ্টিও আমাৰ পাৰ্টিও ইয়াত মানে একমত নহ'ব মানে আকৌ গণ্ডগোল হ'ব আগৰ বছৰত যেনেকৈ হৈছে। সেইকাৰণে আমি কৈছোঁ একদমবাৰে এনেকুৱা হ'ব নালাগে, চিট শ্বেয়াৰিঙত যাব নালাগে, আমি পাৰ্টি একমত হওক বাছ। বিপিএফ একটাই হ'ব লাগে পাৰ্টি, সেইখিনি প্ৰপ'জাল মই দি আছোঁ। আজিলৈকে ফাইনেল হোৱা নাই, আলোচনাটো কণ্টিনিউ কৰি আছে। আৰু আমি এটা প্ৰপ'জাল দিছে ইউজি ব্ৰহ্মক আমি ৰাজ্যসভা MP দিম, ইয়াতকৈ আৰু কি ডাঙৰ স্যার মুঠতে বিটিসি অঞ্চলে এটা দল গঠন কৰিব কাৰণে আপুনি চেষ্টা কৰি আছে। কি দল? এটা দল এটাই হ'ব লাগে বিপিএফ, ইয়াৰ মাজতে সামৰি ল'ব। চব একটাই দল হ'ব লাগে। এইফালে ইউপিপিএল এইফালে বিপিএফ থাকি কিবা ইউনাইটেড হয়, ইউনাইটেড কোনটো হয়? চিট শ্বেয়াৰিং কৰাটো ইউনাইটেড থাকে, ইউনাইটেড নহয়। ইহঁতে কৈ আছে, চবেই বিচাৰি আছে যে ইউনাইট হ'ব লাগে, ইউনাইট হ'ব লাগে। কৈ ইউনাইট হোৱাটো ময়ো বিচাৰিছোঁ ইউনাইট হোৱাটো, আৰু প্ৰপ'জাল মোৰ সেইটোৱেই। কিন্তু ইহঁতে কৈ আছে যে এতিয়া ইউনাইট হোৱাটো অসম্ভৱ, পাৰ্টি নিজা পাৰ্টি থাকি পেলাই চিট শ্বেয়াৰিং কৰিব লাগে, এইটোৱে কৈছে ইহঁতে। কিন্তু মই কৈছোঁ যে এনেকুৱা হ'লে আগৰ বছৰত প্ৰথমত যেনেকৈ গণ্ডগোল হৈছে এনেকুৱা গণ্ডগোল হ'ব, সেইটো নালাগে, আমি একটাই হ'ব লাগে। এতিয়া মিলা মিছা হোৱা নাই, কণ্টিনিউ চলি আছে আলোচনা। থেংক ইউ।